Hello everyone, স্বাগতম জনাইছো মোৰ চেনেল বিএম নলবাৰীত আকৌ এবাৰ আন এটি ভিডিঅ'ৰ সৈতে আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। ফ্ৰেণ্ডছ, আজি যেহেতু কলকাতাত মই এতিয়া আছো, সেইকাৰণে জীৱনৰ এটা নতুন এক্সপিৰিয়েঞ্চ ল'ম বুলি আহিছোঁ। আগতে মই উঠি নোপোৱা, এতিয়া আজি উঠিম বুলি ভাবিলোঁ এবাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি চাওঁ। আৰু এয়া মোৰ যিহেতু নতুন এক্সপিৰিয়েঞ্চ এটা হ'ব, মেট্ৰ' ট্ৰেইনত উঠিম বুলি ভাবিছোঁ। এইটো ষ্টেচনৰ পৰা আন এটা ষ্টেচনলৈ উঠি চাম। মাত্ৰ আহক আগলৈ ভিডিঅ'টো চাই যাওক, কি কৰিব পাৰি চাওক। এতিয়া আমি ইয়াতে এটা কইনছ ল'ম, মানে 10 টকা দিলে এটা কইনছ দিয়ে। সেই কইনছটো দিয়ে আমি গেটত দিলেহে কইনছটো লগাই দিলে গেটখন খোলা যায়। তো তাৰপিছত আগলৈ কি হয় চাওঁ, ভিডিঅ'টো শেষলৈ চাই থাকিব ফ্ৰেণ্ডছ। আমি গেটত কইনছটো লগাই দি ভিতৰৰ পিনে ষ্টেচনৰ ভিতৰত এতিয়া আমি ট্ৰেইনত উঠিবৰ কাৰণে ইয়াতে ৰখি থাকিব লাগিব। এখন আহিছে ট্ৰেইন, কিন্তু এইখনত আমি নুঠোঁ। এইখন ট্ৰেইন বেলেগ চাইডত যাম। আমি ভিক্ট'ৰিয়া মেম'ৰিয়েলৰ সন্মুখত ষ্টেচনটো আছে, তাত উঠিছোঁ। আৰু নেক্সট ষ্টেচন আমি নিউ মাৰ্কেটলৈ যাম। তো আমাৰ ট্ৰেইনখন এয়া আহিছে। এতিয়া আমি ভিতৰত উঠিম আৰু ভিতৰত দৃশ্য আপোনালোকক দেখাম অকণমান। এয়া চাওক, এতিয়া উঠিলোঁ মেট্ৰ' ট্ৰেইনত। জীৱনৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ এইটো। এই মেট্ৰ' ট্ৰেইনত উঠা আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ, ভিডিঅ'টো আপোনালোকেও শ্বেয়াৰ কৰিব। তো আমি আমাৰ স্থান আহি পালোঁ। এতিয়া আমি একদম মেট্ৰ' ট্ৰেইন উঠি কিনে আহি এয়া আমি নেক্সট ষ্টেচন পালোঁ আৰু ইয়াত নুমি কিনে এতিয়া আমি যাম নিউ মাৰ্কেট কলকাতা। তো ভিডিঅ'টো ফ্ৰেণ্ডছ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এক্সপিৰিয়েঞ্চটো মোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এয়া এতিয়া আমি বাহিৰৰ পিনে ওলাই গৈ আছোঁ। আমি ভিতৰৰ পৰা এতিয়া বাহিৰত ওলাই আহিছোঁ। এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।